সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ আলোচনা। আজিৰ আলোচনাত কোৱা হ'ব স্নাতক শ্ৰেণীৰ বিভিন্ন ষান্মাসিকৰ চমু প্ৰশ্নোত্তৰ। আজিৰ প্ৰথম প্ৰশ্ন, গুণাভিৰাম বৰুৱাই সম্পাদনা কৰা মাহেকীয়া কাকতখনৰ নাম কি? আসাম বন্ধু। চিহ্নযাত্ৰাক কিয় নাট আখ্যা দিব নোৱাৰি? সংলাপ নথকাৰ বাবে। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? উত্তৰাকাণ্ড। মহাকাব্যৰ ভাগ কেইটা আৰু কি কি? দুটা, বিৱৰ্তিত মহাকাব্য আৰু শিল্পিত মহাকাব্য। প্ৰত্ন অসমীয়া ভাষাৰ লিখিত নিদৰ্শন পোনপ্ৰথমে কোনখন পুথিত লাভ কৰিছিল? শয্যাচৰ্য বিনিশ্চয় পুথিত। নাটকৰ পঞ্চসন্ধি কি কি? মোহ, প্ৰতিমোহ, গৰ্ভ, বিমৰ্ষ আৰু নিৰ্বসন। এৰিষ্টটলৰ মতে ট্ৰেজেডি কি? ট্ৰেজেডি এক ক্ৰিয়াৰ অনুকৰণ, যি ক্ৰিয়া গুৰুগম্ভীৰ, সম্পূৰ্ণ আৰু বিশেষ আয়তন বিশিষ্ট। ভাষাৰ ক্ষেত্ৰত যাৰ প্ৰতিটো অংগ স্বতন্ত্ৰভাৱে শিল্প সৌন্দৰ্যৰে মণ্ডিত, যাৰ ক্ৰিয়াশীলতাৰ প্ৰকাশৰীতি বৰ্ণনাত্মক নহয় নাটকীয়হে, আৰু যাৰ ক্ৰিয়াশীলতাই ভয় আৰু কৰুণাৰ উদ্ৰেক কৰি অনুৰূপ অনুভূতিসমূহৰ পৰিশুদ্ধি ঘটায়। মাইকেল এঞ্জেলো কোন আছিল? ইটালীৰ চিত্ৰশিল্পী। কমেডীৰ ভাগ কেইটা আৰু কি কি? চাৰিটা, ৰোমান্টিক কমেডী, কমেডী অৱ হিউমাৰ্ছ, কমেডী অৱ মেনাৰ্ছ আৰু ফাৰ্চ। ষ্টেনজা শব্দটোৰ অসমীয়া অৰ্থ কি? স্তৱক। চম স্থায়ীভাৱৰ ৰস কি? শান্তৰস। উচ্চাৰণৰ কৰণ বুলিলে বাকযন্ত্ৰৰ কোন দুটা অংগক বুজা? তলৰ ওঠ আৰু জিভা। পৰ্ণ, পন্ন, ই কি সমীভৱনৰ উদাহৰণ? পাৰস্পৰিক বা অনন্য সমীভৱন। জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া সামাজিক নাটকখন কোনে লিখিছিল? গুণাভিৰাম বৰুৱাই। শ্ৰীধৰ কন্দলী কোন যুগৰ কবি? শংকৰী যুগৰ। অসমীয়া সাহিত্যৰ প্ৰথম আলোচনী কাকতখনৰ নাম কি? অৰুণোদয়। সন্ধিয়াৰ সুৰ কবিতা পুথিখনৰ ৰচক কোন? নলিনীবালা দেৱী। আব্দুল মালিকৰ প্ৰথম উপন্যাসখনৰ নাম লিখা। ৰথৰ চকৰি ঘূৰে। চাহাপৰী উপাখ্যানৰ লেখক কোন? দ্বিজৰাম। অংকীয়া নাটৰ ভাষা কি? ব্ৰজাৱলী। চিফুং কোন জনজাতিয়ে ব্যৱহাৰ কৰে? বড়োসকলে। সীতাহৰণ কাব্য কাৰ ৰচনা? ভোলানাথ দাসৰ। বিনন্দ চন্দ্ৰ বৰুৱা কি কবি নামেৰে জনাজাত? ধনী কবি। মাধৱদেৱৰ বৰগীতৰ প্ৰধান ভাৱ বা ৰস কি? বাৎসল্য।